Hello everyone, good evening আৰু বহুত দিনৰ পিছত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মানে আহি পাইছে আমাৰ ঘৰত ভিনদেউ বাহঁতক নিবলৈ আৰু ভাগিনক চোৱা বাপেকে মৰম নকৰাৰ কাৰণে আকৌ উভতি গৈছে। আৰু আজি মানে ভিনদেউৱে আমাক বিৰিয়ানী বনাই খুৱাব, সেয়েহে মানে যোগাৰ লৈ আহিলে। এয়া হৈছে বিৰিয়ানীৰ চাউল লৈ আহিলে, তাৰপিছতে দৈ লৈ আহিলে, খিজুৰি এনে ঘৰত খাবৰ কাৰণে লৈ আহিছে আৰু লগতে চিকেন লৈ আহিলে আৰু মছলা পাতি সকলোখিনি যোগাৰ লৈ আহিলে। আৰু এতিয়া বনোৱাৰহে কথা, মানে এতিয়া চাউলখিনি ধুনীয়াকৈ ভিজাই কৰি থৈ দিলোঁ আৰু এইফালে আলু কাটিলোঁ আৰু ওচৰত সকলোখিনি যোগাৰ আনি লোৱা হৈছে। নহৰু আদাৰ পেষ্ট বনোৱা হৈ গ'ল। তাৰপিছত ভিনদেউ এইফালে পিঁয়াজ আৰু তেলেৰে মানে এইখিনি ভাজি আছে। পিঁয়াজখিনি অকণমান ৰঙা হোৱাৰ পিছত পানী ঢালি দিয়া হ'ল আৰু এয়া পানীত মানে মছলা দিয়া হৈ গ'ল। ধুনীয়াকৈ কালাৰটো উঠি আহিছে, ৰঙা হৈছে পূৰা। নিমখ দি দিলে যিমান পৰিমাণৰ লাগে আৰু কাটি থৈ দিয়া আলু চিকেন সকলোখিনি দিয়া হ'ল। এতিয়া ধুনীয়াকৈ ঢাকনি দি ঢাকি থৈ দিয়া হৈছে উতলিবৰ কাৰণে। বা ভিনদেউ আৰু ভাগিন মানে ভিতৰত শুই আছে। অলপচোন অলপমান দেখাই লৈ আহোঁ, ভাগিনক চাই লওঁ। চিকেন আৰু আলুখিনি উতলামান মানে ভিতৰলৈ দেখাই লৈ শুনিব ভাগিনক। এইটো চোৱা, ইমান ধুনীয়াকৈ শুই আছে। উঠিলেতো আমাক শান্তিকৈ থাকিব নিদিব মানে। আৰু অলপমান মুখখন দেখাই দিলোঁ মানে। আকৌ এইফালে মায়ে বাহিৰতে মানে চৌকাটোত জুই ধৰি কিনে বিৰিয়ানীৰ কাৰণে চাউলখিনি ঠিক কৰিলে আৰু এয়া উতলিলে। তাতে লং ইলাচি দি দিয়া হ'ল ধুনীয়াকৈ। আজি ভিনদেউ বনোৱা বিৰিয়ানী খাবা। গাটো ইমান ভাল নাই ন? এয়া ধুনীয়াকৈ অলপমান কম সিজোঁতে মানে ওলাই দি উতলি থকা আলু আৰু চিকেনখিনি ওলাই থৈ দিয়াৰ পিছত গোলাপ জল দিয়া হ'ল আৰু লগে লগে চিকেন আলু দি দিয়া হৈ গ'ল তাতে। এই চোৱা কি ধুনীয়া হৈছে ৰংটো। ইয়াতে কাজু দি দিলে, দৈ অলপমান দি দিছে। এয়া আকৌ বিৰিয়ানী মছলা দিলে। ৰংটো কিন্তু ধুনীয়া হৈছে। আৰু ওলাই থৈ দিয়া চাউলখিনি লাহে লাহে কৰি ওপৰে ওপৰে অলপ অলপ দিয়া হৈছে। সম্পূৰ্ণকৈ দিয়া হৈ গ'ল আৰু কাষত মানে আটাৰে এয়া মেৰাই দিয়া হৈছে, কাৰণ ঢাকনিখন মাৰি দিব, তেতিয়া ভাপটো যাব নোৱাৰিব আৰু ওপৰে এটা ৰং হ'বৰ কাৰণে মছলা দিয়া হৈছে। ঢাকি দিয়া হ'ল। এতিয়া অলপ টাইম থাকিব লাগিব, অলপ টাইম ৰখি থাককচোন দেই। আৰু এয়া আমাৰ দেউতা আহি পালে, দেৰিয়ে হয় সদায়। আমাৰ বিৰিয়ানীও ৰেডি হৈ গ'ল। এয়া ধুনীয়াকৈ চাউলখিনি গোটা গোটা হৈ গৈছে। এয়া কণী, পিঁয়াজ, তিয়ঁহ, নেমু সকলোখিনি কাটি লোৱা হ'ল আৰু ঘিউ ওপৰত দি দিছে। পূৰা একদম দোকানৰ পৰা ৰেষ্টুৰেণ্টৰ বিৰিয়ানী যেন লগা হৈছে কালাৰটো। সকলোৰে কাৰণে ৰেডি কৰি ল'লোঁ কাঁহীত খাবলৈ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত সকলোকে লগ পাই আছোঁ। গুড নাইট।